পোৱা নাই। তেতিয়াহ'লে কাম কিয় নকৰিছে? তুই কি আমাৰ কামৰ হিচাপ লবি? হিচাপ ল'ব লাগিছে। হিচাপ লৈছো, কেকে চাই দিছে, মই এচিষ্টেণ্ট আছো। মনো মাথা নষ্ট নকৰিবি হা, হৰ ইয়াৰ পৰা। অ বাইদেউ, জ্যোতিকান্ত ছাৰৰ মোবাইলটো চুইচ অফ, ফোন কৰিছিলো মই। চাকৰি ধান্দা মানে কাউয়ে নাচ। আমাৰ চাহ হওক বা খালী প্ৰতি চবৰে চাকৰি খাই আছো। তই চাকৰি খাবি? চাকৰিটোহে গৈ আছে। মোৰ চাকৰি গৈছে? ভিতৰত যা, কেকে ছাৰৰ লগত এজন এচিষ্টেণ্ট বহি আছে। মই এনে আছো। যা এতিয়া চাহ মাথা নষ্ট কৰি দিয়ে। তো পঠাই দিছো। ভালেই কৰিছা। এখন অৱশ্যে উঠিবলৈ দিছো তই। তুমি কিনো কৰি এতিয়া লেচা মাৰিবলৈ আহিছে। মোৰ চাকৰি যাবলৈ আহিছে। এৰিছো, মোৰ চাকৰি খাবলৈ আহিছে, মইতো কোনে চাকৰি খাবলৈ আহিছে? ইয়াতে খাবলৈ আহিছে। পাগলামি নকৰিবি, ইয়াৰ পৰা যাচোন তই। চাহ কি কৈছে? যাবলৈ দিছে, তোক যাবলৈ কৈছো। খেদিছে। খেদিছে। চাকৰি পাই খেদি দিছে। তোক মানে মোহনক খেদিলেও যেন বাহিৰত খাপ দি আছো। কমল কি কমল কচোন ক। কমল তেৰিকাতে এনে বেয়া হৈছে আৰু দিগদাৰ দিবা হৈছে। কমল কি হ'ল কচোন ক। এই যে চাকৰিটো মোৰ আৰম্ভই নহৈছে, শেষেই হৈ থাকিছে। কমল মই কি কৰিব লাগে? তই মোক সন্তান দে। ঐ পাগল, মই সন্তান দিব পাৰো নেকি? এতিয়া চাবি হা। হাতো বাদ দি চাবিটোকো। এতিয়া চাবি হা। এই যে মই চাকৰি গুচি গৈছে, তহঁতৰ অকণো বেয়া নালাগিছে কমল? তেৰিকা, তোৰ চাকৰিটোহে গৈছে, মানুহটো ইয়াতে থাকিবি নহয়। হ'লেও তোৰ অকণ বেয়া লাগিছে নালাগিছে কমল? তেৰিকা কমল কামটা শান্তিমতে কৰবা দিচোন দি। এতিয়া চাবি হা। কমল মোহন, মোক কামটো অলপ শান্তিমতে কৰবা দিও। মোৰ চাকৰিটোতকেতো কামটো বেছি ডাঙৰ হৈছে। ডাঙৰ সঁচা সঁচা। মই যাম। এতিয়া মই যাম। মৰিব শুনকচোন, আজি বোৰ দুখৰ কথা আছে। দুহৰ কথাবিলাক মানুহক ইমান টানি নি হয়। দুখ বস্তুটো এনেকুৱা আছে, মানুহক টানি টানি কলে বেছি দুখ লাগিছে। আজি মোৰ দুখৰ কথা কোনেও নুশুনিছে। একো বেলুকুনি নাছে। আমাৰ গাঁৱত চোৰ ডকাইত নহয়। বাহ, এনেকুৱা এৰিয়া নে? তেতিয়াহ'লে তাত থানাৰ কামেই নাই দেখা। এইফালে কি পহৰা ডিউটি কৰিব হে? আমাৰতো কেকে ছাৰো মাল খায়। মোৰ বাৰু চাকৰি কৰিছে সেইকাৰণে দুখ লাগিছে। তোৰতো চাকৰি নকৰিছে, তোক কিয় দুখ লাগিছে? মোৰ দুখ নালাগিব নেকি আৰু? কিয় দুখ লাগিছে? মই তোক ভাল নাপাওঁ নেকি? এই মোক কমলা ভৈনীকেহে ভাল পাইছে, আৰু তোৰ যদি ধান্দা আছে মোক আগতেই ক'ব লাগিছে। সেইটো ভাল পোৱা নহয়, এইটো বেলেগ ভাল পোৱা। ভাল পোৱা মানে বেলেগ বেলেগ আছে। আচ্ছা গাইজ আছোন। কি ভাল পোৱা কি বেলেগ আছে? এফালৰ পৰা গাইজ আছোন। ৰাম, এইডালক এতিয়া মই কেনেকে বুজাম? মদ খোৱা মানুহ ভিডিপি পাৰ্টিত ৰাখিছে কিয়? এইটো গ'ল। ভাল পোৱাটো কি বুজাই দে না। এই ভেটিত তিতা লাগত তই মোক মাৰি পেলাইছ। এই লাও গুজিলে তোক মই মাছৰ লগত বনাই খুৱাইছে। বুজাই দে না। তই কামোৰ দি মাৰিছ, তই যাচোন যা। কৈছো ভাল পোৱাটো কি চেপাত ভালকে বুজাই দে না। চাকৰিটো যে গ'ল, স্কুটিত যে বহি মোজোনা মাৰি কান্দি আছিলে, দুখটো কলৈ গ'ল? বেলেগ কথা পাতি দিলো যে দুখটো নাইকিয়া হৈ গ'লো। তই দুখটো আনিবলৈ চেষ্টা কৰচোন আকৌ। এতিয়া নাহিছে। কণ্টিনিউ কৰ, আহিব। মানে ভিতৰৰ পৰা নাহিছে। ওলাই আহিব, কান অলপ কান। আহিব বঢ়িয়া। ভাল পোৱাটো কি বুজাই দে না। বাপেৰা মোৰটো